Oi, pera leito. Oi, Usa. Oi, kon mari gelo. Oh, একেবাৰে খাজি দেখোন। কোন কলে যাও? লগৰ ঘৰলে যাবলৈ ওলাইছে দেখিছ। এই যাবলৈ না পুলিচে যে মোৰ গুলি একেবাৰে ব্যৱসায় কেছ কৰি পেলালে। এতিয়া ঘূৰি পেলাই গ'ল। শুনা ভিতৰত আছে। হৰি এই পুলিচে দুনিয়াত ইমান দুৰ্নীতি হৈ আছে সেইবিলাক নেদেখে। আমি গৰীব মানুহতো পইচা দিব নোৱাৰো। আমাৰ সেই চুলাই বেছি পেলাই খাই থকা বেপাৰটো উঠাই দিলে। এই উষা এই পানী বটলটো লৈ আহ। কম শুকাই গৈছে। এই পুলিচ আহক বেটা পুলিচক কাটি চেও কৰিম। এই নহয় এইখিনি কুট চালাখিনি কুট কথাই নাই এই মালিক দেউতাটো অহা হ'ল মানে কিবা এটা কৰিব লাগিছিলে। চিন্তা কৰিব নালাগে আমাৰ দুখীয়াৰ কথা চিন্তা কৰা মানুহ একমাত্ৰ আপুনিয়েইটো আছে। মই আপোনাৰ ওচৰলৈকে যাবলৈ ওলাইছো বুজিছে। আপুনি মোৰ দুখৰ কথা নাজানে নহয়। পুলিচ কৈ দিলে মোক বুজিছে। আৰে কি কম শুনিবলৈ বেয়া ক'বলৈও বেয়া। আপুনিতো জানেই মই কেনেকে চলি আছিলো। মই মানে সেই অকণমান চুলাই বেপাৰ কৰি চলি আছিলো। দেখে আমাৰ খুৰীজনী আছে বিধৱা, মোৰ ভণ্টিজনী আছে উষা, তাইকো বিয়া দিবলগীয়া হৈ আছে। সিহঁত কেইজনীক লৈ কোনোমতে মই চলি আছিলো আৰু বুজিছে। তাৰ পিছত কি হ'ল জানে নাই, এই সিদিনাখন মানুহ এটা আহিলে, আহি পেলাই মোক মানে ক'লে যে এটা পোৱালি এটা লাগে। পোৱালি মই উলিয়াই দিলো। তাৰ পিছতে মোক গোটেই একেবাৰে ব্যৱসায় শেষ কৰি পিছত গম পালো সেইটো পুলিচ বোলে। আমি দুখীয়া মানুহতো পইচা দিব নোৱাৰো। ভাগ্য ভাল বুজিছ, ভাগ্য ভাল। তই যে থাকিব লাগিছিল জেগাত মানে লোকৰ বুজিছ। মই কান্দিলে বৰ দুখ পাওঁ বুজিছ, কান্দিলে মই বৰ দুখ পাওঁ। কিবা এটা কৰক। চিন্তা কৰিব নালাগে, মই কি হ'ব এতিয়া মোৰ? কাম কৰ বিধৱা খুৰীজনী দেখোন মাটি বাৰী একো পাল মালতী খুৰী মাটি আছে জানো? বহুত মানুহক বহুত মানুহ বাচি নহলে তইতো মৰি দিয়ে কৈ খোপাও তোৰ চলাই থাকে কম পোৱা নাই চুলাই বেপাৰ কৰিবলৈ থাকিবলগীয়া আছে তাৰে অলপ মাটি তই লৈ ল লৈ খেতি কৰি পেলাই চলি থাক ইমান দংদঙীয়া ল'ৰাটো খেতি কৰ মাটি লৈ মই কেনেকে খেতি কৰিম? এতিয়া আকৌ কেনেকে হাল বাবি সතු উঠিলাই দিব লাগিব মই গৰু নাই নহয়। গৰু নাই বাদ দে কোৰেৰে যি দুই এটা পাৰ জলকীয়া পুলি বেঙেনা পুলি তেনেকে লগাই এইবোৰ চুলাই বেপাৰ তোলাই বেপাৰ তই নকৰিবি আৰু এইবোৰ শুনিবলৈও বেয়া ক'বলৈও বেয়া। এই তই এটা কাম কৰ খুৰীয়াৰৰ মাটিখিনি লৈ পেলাই তই খেতি কৰ। মাটিখিনি মই কেনেকে লওঁ? দিব নহয় খুৰীয়াৰে মাটিখিনি কেনেকে দিব মই কথাটো কেনেকে গম পালি? মই চিন্তা কৰি তই চিন্তা কৰিব নালাগে। খুৰীয়াৰৰ জীয়েকজনী যে আছে বিয়া দিব নালাগিব। কথাটো মই ভাবিয়ে আছো। বিয়া দিবলৈ পইচা ক'ত পাব? খুৰীয়াৰৰ মাটি সোপা এনেই কৰি আছে। মাটি সোপাটো মোক বেছি দিলেই হ'ল। বিয়া পাতিব লাগে জলকীয়া পুলি দুটামান লগাই লওঁ তাৰপিছত বিয়া খুৰীয়াৰৰ মাটিখিনি বেছি দিয়ক
তাৰপিছত তোক দি দিম তই খেতি কৰি থৈ মোৰ নিজৰ ঘূৰিয়ে মোক মাটি কেনেকৈ বেচিব নেবেচে ন নেবেচে নেবেচেতো তই চিন্তা কৰিব নালাগে তই মুঠতে কৈ দিয়া যা মানে ক'লেনো যাবি কোনটো এটা কথা নহয় ন ওলা বেপাৰ নাই তেতিয়া তই ভিতৰলৈ যাগে যা মালিক তই ভিতৰলৈ যাগে তই চিন্তা কৰিব নালাগে মাটি ব্যৱস্থা মই কৰিম মই ভিতৰলৈ নহয় মই অকণমান সেই বেচ কাটি চপাম বেচ কাটি তই বেচ কাটি কি কৰি আমাৰ এই মালিক আহিছে অকণমান চাব দেই চাহ পানী অকণমান দিব অ' মালিক মই যাওঁ দেই অ' উচাও এই চাবি দেই মালিক দেউতাক বেয়া লাগিছে মই তোৰ কথাবিলাক আপুনি হা চোলা বেপাৰ নকৰিবি মানে মোৰো বৰ ভাল মই সেই দুখীয়াবিলাকৰ দুখীয়াই গৈছে বুজিছ তোৰ কথা ভাবিলে মোৰ বেয়াই লাগে আপোনাৰ অকণমান ওচৰলৈ ইমান লৈ দিয়ে নহয় দে বৰ কম বয়সতে বিয়া হ'লি তোৰ কথা ভাবিলে মোৰ বেয়া কম বয়সতে বিয়াও হ'লি ছোৱালী এজনী কম কৰিলি নাই নাইকে মানুহটো লুকাই থাকি এতিয়াতো চলিবি কেনেকৈ তই একে ঢুকোৱাৰ পিছৰে পৰা মোৰ বৰ নাজনাটো অৱস্থা হৈছে ঘৰখনো মই চলাব লাগে অকলেনো এই বিধৱাজনীয়ে কেনেকৈ চলাম কাম কৰিব পৰা কাম কৰিব পাৰ কি কাম ভাল বুদ্ধি এটা আছে মোৰ কি বুদ্ধি মালিক কাম কৰ তোৰ অকসোপা মাটি আছে তই তোৰ মাটি সোপা মোক এই নাই সেয়া আপুনি কি কথা কৈছে সেয়া মাটি মই কিন্তু ফুলতো বেচিব নোৱাৰো দেই এতিয়া বেচিব নোৱাৰো বেচিব কৰিবি কি তই কোনোবাদিনা মৰি থাকিবি তোক খাই গিয়ে এজনী বেলপূজা দেখিছ নহয় তাই কিন্তু চকু ভাল নহয় মই কৈ থলো এই নাই এইখিনি মাটি আমাৰ এখেতে কোৱাৰ বুলি কৈছিলে যে মাটিখিনি মই তাতে বেচিব নোৱাৰো আৰু তাতে খেতি বাতি কৰি খাই থাকিবলৈও কৈছে ছোৱালীজনীও আছে বিয়া দিব লাগে সেইটোৱেতো মই চিন্তা কৰি আছো তোৰ ছোৱালীজনী আছে বিয়া দিব লাগিব সেইটো কথা মই চিন্তা নকৰিলে কোনে চিন্তা কৰিব তই আপুনি চিন্তা কৰিব কৰিছো তই মই চুৰেণৰ গতি লগাই দিম বুলি কৈছো নহয় গতি লগাই দিম মই হ'লে একো বুজি পোৱা নাই দেই বুজি পোৱা নাই ফোন মই তোক বুজাই দিওঁ তই মাটিখিনি নেবেচ নালাগে বেচিব আৰু তই ভকত দুজনমান মাতি তোৰ ছোৱালীজনীটো বিয়া দিবলৈ পইচা কেইটামান লাগিব নালাগে লাগিব আৰু পইচাটো ক'ত পাবি পইচা মানে জানো এতিয়া ক'ত পাওঁ তাকেইতো মই ক'বলৈ গৈ আছো তই চিন্তা কৰিব নালাগে মোৰ পইচা মই দি দিম আপুনি দিব মই দিম তোৰ মাটিখিনি তই মোক বেচিবও নালাগে তেনেহ'লে পইচা কেনেকৈ মই তোৰ মাটিখিনি মোক লগত দিলে টকা 25,000 ল'বি হ'ল তোৰ মাটিখিনি মোক 1500 দিবি যেতিয়া পিছত তেনেকৈ পাৰ তই মোক পইচা তেনেকৈ ঘূৰাই দিবি 1500 বন্ধ কৰ 25,000 এইখিলা দিছো বুলি কৈছ নেকি বাকী গোটেইখিনি তই মোক ঘৰলৈ যাবি আৰু তই চিন্তা কৰিব নালাগে ধৰচোন ধৰ বাকী তই কিমান পাবি 25,000 হ'লে 24,500 টকা ন তই চিন্তাই নকৰিবি বুজিছ সন্ধিয়া মোৰ ঘৰলৈ যাবি আৰু এটা কাম কৰিবি তই কাম কৰিবি এইখনত লিখা আছে তোক যে বন্ধকৰ মাটিখিনি দিছোঁ লাগিব নহয় এটা কাটকে মাৰি দে মাৰ মই হ'লে এইবিলাক লিখা পঢ়া কৰিব নাজানো দেই সেইকাৰণেতো তই জয় মাৰিবলৈ দিছোঁ মোৰ ওপৰতে তই চব এৰি দে খালি কি সুন্দৰ এতিয়া তই চিন্তা কৰিব নালাগে বুজিছ সন্ধিয়া যাবি মোৰ ঘৰলৈ গৈ পেলাই তই বাকী লৈ আহিবি গোটেইখিনি তই চিন্তা কাম কৰিবি তই সন্ধিয়া কাম যোৱা তই তোৰ ছোৱালীজনীকো লৈ যাবি একেবাৰে ভাত খাল তাকেতো কৈছোঁ আকৌ ঘূৰি আহিছোঁ তই ঘৰত মই চিন্তাই কৰিব নালাগে মোৰ ঘৰ লগোৱা তই দেখা নাই সিহঁতে আহি থৈ যাব আৰু মই যদি বেয়া পাওঁ সিহঁতৰ লগত আহিবলৈ মই এতিয়া বহা কথা কৈছ বহা পিছত চাহ একাপ খাই যাওঁ চাহ খাবৰ পিছত ভাত অকণমান খাই যাওঁ নালাগে
কালি পাও ভৰিটো মানে পাও টপি এডাল হিউণ্ডাই বাইকত পাই গৈছো নবীন বেজক চিনি পোৱা নাই ৰাতিৰ ভিতৰত মই কি কৰি পেলাম চিনি পোৱা নাই কি খবৰ আছো সেইটো বাদ দিয়া পিছে গ্ৰহণৰক্ষণৰ দুখন ফলত তোমাৰ মানে তোমাৰ সেই কামবিলাক শিকিছেনে নাই কাম শিকিছে মানে কাম শেষেই হ'ব শেষে হ'লতো এইয়া দেখিলা মোৰ তাবিজৰ জোৰ দেখিলা মোৰ তাবিজৰ জোৰ নাই মানে হৰা তাবিজ দি কাম কৰা ফিজ পঢ়োৱা কথা ক'লাই ফিজ পঢ়োৱা কথা ক'লাই মোৰ কামটো শিকিল মানে আধা নিশিকিল নহয় মাল এডাল মই তোমাক দি আছো কাইলৈ তোমাৰ ৰাতিপুৱা 6টা বজাৰ আগত কাম যাব দিয়া সেইখন কথা তুমি মোৰ আগত নব তোমাৰ গ্ৰহদোষ কালদোষ মইহে উল্টাই চাম পঞ্জিকা অনুসৰি তোমাক মই যিমানখিনি কৰি দিব লাগে সেইখিনি কৰি দিছো নে কি কোৱা বাকী তোমাৰ এতিয়া প্ৰগ্ৰেম কিনো সেইটো কোৱা মই ক'ব খুজিছো মাটিখিনি তাই মোক নেদেছিলে নহয় দিলে এইটোহে বৰ ডাঙৰ কথা হ'ল পিছে তুমি চিন্তা কৰিব নালাগে ইয়াৰো উপায় আছে কেনেকুৱা মানে এই তোমাক কি কম এই নবীন বেজক তুমি চিনি পোৱা নাই এইপিনে আহা তোমাক তাই মাটিখিনি বন্ধকত দিলে কিমান টকাত 25,000 টকা 25,000 ন 3% মোক দি দিবা তোমাৰ কামডাল কালি ৰাতিপুৱা সিজাই দিম তুমি বেয়া পোৱা নেকি বাৰু এই বেয়া তুমি পাব নাপাবা গম পাইছা নাই বেয়া নাপাবা মই তোমাক ক'ব খুজিছো এই পঞ্জিকা অনুসৰি পাৰো তোমাৰ কামটো লিখিছিলতো মাটিখিনি তাই নেবেচিলেতো এইপিনে শুনা তোমাৰ মই কাম হোৱাই দিম কিন্তু তুমি এটা কাম কৰিব লাগিব কি মানে তাই তোমাক মাটি নেবেচেতো মাটি তাই তোমাক নেবেচিলে নাই গম পাইছা নাই কিন্তু তুমি এটা কাম কৰিব লাগিছিলে দলিল চলিল এখন কিবা লৈ যোৱা হ'লে তোমাৰ কামটো দলিল লৈ গৈছো মাৰি আনিছো উপৰখিনি নালাগে চাব উপৰখিনি মই তুমি আকৌ 3% কমিশ্যন নালাগে 3%টো বাদ দিয়া গম পাইছা নাই 300 টকা তুমি দৌৰ এডাল দিব খুজিছা তোমাৰ কথা তুমি বাদ দিয়া হৰা তুমি মোক ইমান পলা খোৱা বুলি ভাবি আছা নেকি নাই বাবা যে মৰাইছো পঢ়া শুনা নাই ওপৰত লিখা আছে তাইতো নাজানেই তাৰ মানে মই বুজি পালো গোটেইখিনি মাতি তাই মৰা মৃত্যুৰ পিছত মোৰ নামতে হৈ যাব বুলি তেতিয়াহ'লে বৰ বঢ়িয়া কথা কিন্তু তোমাক মই সেইদিনা এটা কথা কৈছিলো দেই তুমি মোৰ তালৈ আহোঁতে মনত আছেনে এই তাইক এজনী ছোৱালীজনী কথা কথা চৰ্চা কৰিব নালাগে এইবোৰ কথা চৰ্চা কৰিব নালাগে কোনোবাই তুমি সেই জীয়েকৰ ধান্দা কৰা বুলি গম পাব লাগিলে নহয় ধুতি খুলি কোবাব কিন্তু মই কোনোবাই শুনিলে নিশ্চয় যাব অলপ কাম ল'বাচোন কাম তোমাৰ মই হোৱাই দিম পাইছ নাই মই যিটো কাম কৰিবলৈ দিম সেই কাম মতে যদি তুমি কোৱা যদি সেইমতে কাম কৰা তুমি মোক উপায় নিদিবা তুমি প্ৰথমতে
মোৰ কথা শুনা তাই মৃত্যুৰ পিছতহে মাটিখিনি মোৰ হ'ব তাই মৰিব কেনেকৈ সেইটোৱেতো মই কৈ আছো তুমি শুনা তুমি কোনো চিন্তা কৰিব নালাগে গম পাইছা নাই মই যিটো তোমাক উপায় দিম তুমি তোমাৰ তাইও মৰিব মানে মালতীও মৰিব তুমিও মাটি পাবা আৰু লগতে জীয়েকজনী গম পাইছা নহয় তুমি ল'বা তাত তোমাৰ শক্তি নাই মানুহে মোকে সেইটো মই আগতে কাম কৰি থৈছো এই নবীন বেজে কেতিয়াও পহনাক্ষত্ৰৰ লগত কমিউনিকেশ্যনৰ লগত কেতিয়াও কাম নকৰে গম পাইছা নাই মই তোমাৰ কাম কৰি থৈছো তুমি শুনা তাৰতো এটা ভতিজাক আছে তাই শুনিছো পুলিচে বোলে তাৰ গোটেইখিনি একেবাৰে বৰবাদ কৰি পেলালে বঢ়িয়া কথা শুনা তুমি এটা কাম কৰিবা তুমি তাৰ ভতিজাক সেই যে চুলাই বেপাৰীটো তাক তুমি মোৰ ওচৰলৈ লৈ আহা তাক মই এনেকুৱা মন্ত্ৰৰে বান্ধি পেলাম গম পাইছা নাই এই তাৰ খুৰীয়েকক মাৰিব তুমিও নফচিলা সি কাব ৰঙা গড়ৰ পাত আৰু মাটি তোমাৰ আৰু ছোৱালীজনী গম পালাতো তুমি কোনো চিন্তা কৰিব নালাগিবা কোনো চিন্তা নকৰিবা তুমি সেই মালতীক টাইনি সজাব লাগিব মই এনেকুৱা মন্ত্ৰৰে তোমাৰ ভতিজাৰ কামৰত সোমোৱাই দিম যে তাৰ সেই খুৰীয়েকৰ কাৰণে আমাৰ গোটেই এই গাঁওখনত গোটেই চুবুৰীটোত বেমাৰ আজাৰ হৈছে গম পাইছা নহয় আই গাত টাইনি আছে আই গাত টাইনি আছে তাই মই ভতিজাকে কেনেকুৱাকে মূৰত সোমোৱাম আৰু ভতিজাকে মাৰিব তাই তাই সি সোমাব ৰঙা ঘৰৰ ভাত খাব আৰু মাটি তোমাৰ আৰু বুজিছাতো কথাবিলাক যদি তেনেকে হৈ যায় তো ভালেই খেলি মেলি হ'ব লাগিলে নহয় মই এইটো দুলা চলা খেলি মেলি বান্ধি লৈ এনেকুৱাকে পিঠিত নহয় আমাৰ ঘৰৰ মেলিম বাপ তোমাৰ কথা চবেই শুনে হয় না গতিকে তুমি দেৰি নকৰিবা এই কামবিলাক গম পাইছা না শুভ কামত কেতিয়াও দেৰি কৰিব নালাগে তুমি সোনকালে যোৱা গম পাইছা সোনকালে যোৱা তাক তুমি পঠিয়াই দিয়া মানে তাক তুমি লৈ আহা কামটো যিমান সোনকালে হ'ব পাৰে ভাল তুমি কি কৰিব লাগে মই লৈ আহিম গম পাইছাতো মই পটককৈ আহি আছো ধুনীয়া নকলা বুজিছিল দেখ আপুনি কলাই নি আছে চিন্তা নকৰিবি মই বেচ কাৰ্ডটোৰ লগত তোৰ বিষয়ে আলোচনাটো কৰিছোঁ বেচ কাৰ্ডে চব ঠিক কৰি দিব ক'ত কৰিবলৈ গ'লে পইচা পাতি দিব নেকি শুনিছো তোমাৰ বোলে পুলিচে গোটেইখন তহিলং কৰি পেলালে গম পাইছা নাই আজি মোৰ মনটো বৰ ভাল বুজিছা নাই বহুত ভাল আজি তোমাক মই গম পাইছা নাই এটা বস্তু খুৱাম মন মোৰ ভাল হয় নহয় হয় গতিকে ইয়াক আজি মই বস্তু খুৱাম তোমাকেই নহয় তোমাৰ লগত আৰু খুৱালোহেঁতেন কিন্তু যিহেতু তুমি এটা ভাল বস্তু খাবা গতিকে তুমি বেলেগত আনিব নালাগে অকলে খোৱা কি কৈ আছে মই একো বুজি পোৱা নাই নহয় দেউতা অৰা তুমি ইয়াৰ এঘট মাৰা এঘট মৰা কথা মই কথা এটা ভালো থাকছো অকমান মই কথা এক নম্বৰটো হয় নহয়
খাই যাব তুমি এইটো খোৱা তোমাৰ মংগলৰ অৰ্থে দিছো তুমি খোৱা তোমাৰ কাম একদম বঢ়িয়া হৈ যাব গম পাইছা নহয় তুমি একে পাৰতে মাৰি দিয়া বেপাৰ তুমি মানে গোটেইখিনি তোমাৰ মই কৈছিলা তুমি ৰৱাই খাই দিব পাৰিবা নে কি কোৱা পহৰটো কালত তোমাৰ গোটেইখিনি চাতে তোমাৰ গোটেই কাম হৈ যাব মই পঞ্জিকা চাই গোটেইখিনি চাই আহিছো গতিকে সেই মালটো বনাইছো তুমি আৰামছে মাৰি দিয়া খাই দিয়া তুমি দেৰি নকৰিবা কিবা দে আৰু দেই আৰু অকণমান আছে খাই দিয়া তুমি এইখন লোৱা বাৰু এইটো মই তুমি আকৌ পটককে লোৱা মোৰ চাৱনী থালখন মই পটককে লৈ আহোঁগৈ গৈছে গৈ পেলাই তলি পোৱাগৈ নাই চাগে তোৰ কুকুৰা মন গ'লে অকণমান ধৈৰ্য ধৰচোন ভেজ কাইকে আহিব থালিখন আনিব আনি পেলাই এই ঔষধ তই বেচাতকৈ বহুত ওপৰত বুজিছ চিন্তা নকৰিবি আৰু খাবি আৰু খালি মনটো ফৰকাল লাগিছে নে দেউতা আৰু অকণমান খাবা আৰু অকণ তুমি খাব লাগে পিছত খাবা তুমি বহাচোন বহা তুমি বহা ইয়াতে বহা চাৱনীখন পিছত মই কৰি দিম তুমি চিন্তা কৰিব নালাগে দেউতা দেখিছা প্ৰথমে তুমি ইয়াত দেখিছানে গাঁৱৰ মানুহবিলাক কেনেকে তোমাৰ বেমাৰ হৈ মৰিছে এইটো জন্তুৰ পিতেক দেখিছানে এইটো জন্তুৰ পিতেক এইটো তোমাৰ ৰঘুৰ পিতেক দেখিছা এইটো পেটৰ দিশত কলমলাই কেনেকে পৰি আছে উত্তৰ দিশত এইটো কমলা তৎকালি পটকালি বটু এই আমার কি দেখিছো বটু এই পিনে এই আমার কি দেখিছো আমার গাঁৱত কিন্তু সাংঘাতিক বস্তু এটা আছে এইটো যদি কেনেবাকে আঁতৰ নকৰা নহয় কেনেবাকে আঁতৰ নকৰিলে কিন্তু আৰু বিপদ আনিবই মাইকী মানুহ টাইনি বগা সাজ পিনা মানুহ বিধৱা মানুহ আখৰৰ চিনি পাইছানে আৰু এচাত মাৰিবা নেকি নাই দেখা ভালকে চোৱা এইয়া বগা সাজ পিনা মানুহ দেউতা এইজনী দেখোন মালতী খুৰী মোৰ খুৰীয়ে লগত টাইনি আছে তাইকা এইয়া দেখিছ ভালকে নাই দেখা দেখিছ তো খুৰী এইয়া দেখিলি তো এইয়া কথা ওলাই নহয় আমাৰ খুৰী ওলাইছে উঠোন মই দেখিছো তুমি উঠা তুমি উঠা তুমি শুনি পোৱা মোৰ কথাখিনি মন দি শুনা আমাৰ যে গাঁৱত তোমাৰ এইবিলাক কলেৰা গহনি কিবা যে হৈ আছে মহামাৰী এইবিলাকৰ ফলত যে মানুহবিলাক মৰিছে এই ৰঘুৰ পিতেক ডালিমৰ পিতেক কাৰোবাৰ পিতেক যে মৰিছে এইবিলাক চব তোৰ এই খুৰীয়াৰৰ কাৰণে হৈ আছে কাৰণ খুৰীয়াৰৰ গাত কি আছে কমলা জীয়াকজনী কালি পুৰা চল পতাই আছে
হা মই কেতিয়া আহিছো যাব তোৰ খুৰীয়ে কিটা গৈছিল নহয় তালা খাই গম পাইছো তো মই গাঁৱলৈ আমাৰ খুৰী খুৰীয়াৰ কাৰণে গোটেইখিনি হৈ আছে গম পাইছ নহয় এইটো কিন্তু সোনকালে চেটেপ নকৰিলে কাহিনীটো বৰ ডাঙৰ হ'ব দেই আমাৰ খুৰীৰ কাৰণে মোৰ বেপাৰটো শেষ হ'ল শুদ্ধ অতি শুদ্ধ জেগাত ধৰিছে এই জেগাত ধৰিছে মই মানে চাব পাৰিছ নিশ্চয় আকৌ এবাৰ চাবি নেকি সেইজনী তোৰ খুৰীয়াৰ দেখিছ এতিয়া পিক্সাৰ ক্লিয়াৰ নাহে আমাৰ খুৰী গতিকে তই শুন বাবা তই চিন্তা কৰিব নালাগে গম পাইছ নাই ঐ শুন কাইলৈ ৰাতিপুৱা তোক মই এটা তাবিজ দিবি হা গতিকে তাবিজটো ল'লেতো গোটেইখিনি শেষ হৈ যাব গম পাইছ নহয় মোৰ বন্ধু তোৰ ঠাইত যদি মই হ'লো হেঁতেন নাছি নহয় তোৰ খুৰীয়েৰক মই নহয় গছতে আপুনি মানুহ এটা মাজত মই তাইক লৈ আহো আহিছো দেই তুমি কি কৰা মোক আৰু এতিয়া নামাতিবা মই তুই তলিকে ধৰি লয়া তুই তলিকে ধৰি লয়া তুই তলিকে তুই তলিকে ধৰি লয়া ইহঁত তুলনি কাটি ভূত পেট চাপ কাটিব লাগিব গম পাইছ নাই ছোৱালীজনী আনিবলৈ নাপা হৈ গ'লে আকৌ দেই মোৰ কাৰণে মোৰ বেমাৰ মোৰ বেপাৰ কি হ'ল তই কোন পৰা আহিছ চুপ মই তোক খোদা নাই তোক চুপ মই তহঁতৰ ডাইনিক তহঁত মনে মনে থাক বিম টিম থু ইহঁতক আজি মই ওলাই নবীনৰ পিতেক সব কৰিল গম পাইছ নাই আমাৰ দলৰ পিতেকো মই এতিয়া এই কাৰ্ড টানি আছে এই নামাৰিলে কিন্তু আৰু ওপৰত বিপদ আহিব কাৰণে কৈ দিলো তুমি এইবিলাক কথা কমেই নোপোৱা খৰাই পিনে আহা তুমি এইপিনে আহা এই আমাৰ গাঁৱত যে তোমাৰ ডালিমৰ পিতেক চুৰেনৰ পিতেক ঘৰুৰ পিতেকে কাভাতে জিএফ চিএকে গোটেই সপাতে মৰিছে লগতে কিছুমান বেমাৰ পেণ্ডিং হৈ আছে গম পাইছ নহয় এইবিলাক চব ডাইনিৰ কাৰণে হৈছে দেউতাই কৈছে ৰবীন্দ্ৰনাথ চিনি পোৱা নাই তোমালোকে যে উলিয়াই আছে তোমালোকৰ একো ভুল ধাৰণা চব তোমালোকে এটা পাখৰ পাবৰ কাৰণে এনেকুৱা মানুহ অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছে বন্ধু কয় গলা তোমালোকে এইবোৰৰ এতিয়া ভুল কাৰণ হৈছে চব তোমালোকে বুজিছা বেপাৰ বৰবাদ কৰিলে আৰু এই মালতী আৰু জীয়েকক অত্যাচাৰ যে তোমালোকে কৰি আছা এইটোৱে যে এইজনী আশাত এইবোৰ অত্যাচাৰ কৰি আছে বুজিছা আৰু এইটো গাঁওবুঢ়া আহত কি আছে
দিয়া